মোৰ চেনেলটোলৈ সকলোকে আজি স্বাগতম জনাইছোঁ। মই আজি বনাব লৈছোঁ ঔটেঙা, ঢেকীয়া আৰু তিতা ভেকুৰী। প্ৰথমতে তেলখিনি গৰম কৰি লৈ পিঁয়াজখিনি দি ল'লোঁ আৰু অলপ টাইম ভাজি লৈ মেলি দিলোঁ নিমখ, হালধি আৰু জলকীয়া, নহৰু, আদা পেষ্টটো আৰু এনেদৰে অলপ ভাজি লৈ মেলি অলপ পাছতে দিলোঁ ঢেকীয়া শাকখিনি আৰু ঢেকীয়া শাকখিনি অলপ টাইম 5 মিনিটমান ভাজি লৈ মেলি ঢেকীয়াখিনি অলপ পানী ছটিয়াই অকণমান ভাজি ল'লোঁ আৰু ভাজি মেলি হোৱাৰ পাছতে দিলোঁ ঢেকীয়াখিনি 80% সিজাৰ পাছত দিলোঁ ঔটেঙাখিনি তেলত অলপমান ভাজি মেলি আকৌ পানী ছটিয়াই মেলি ভাজি ল'লোঁ। 10 মিনিটমান ভাজি লৈ ঢেকীয়া আৰু ঔটেঙাখিনি উলিয়াই ল'লোঁ। ইয়াৰ পাছতে আমি বনাবলৈ লৈছোঁ হাতী ভেকুৰী ভাজি। প্ৰথমতে আমি তেলখিনি দি মেলি পিঁয়াজখিনি দি ভাজি ল'লোঁ ভালদৰে আৰু দিছোঁ নিমখ হালধিখিনি দি মেলি অলপ ভালদৰে ভাজি ল'লোঁ। ভাজি মেলি অলপ টাইম ভজাৰ পাছতে দিলোঁ হাতী ভেকুৰীখিনি আৰু ভেকুৰীকেইটা ভালদৰে প্ৰায় 15-20 মিনিটমান সময় ভাজি ল'লোঁ। ভজাৰ পাছত আমাৰ এয়া ৰেডি হৈ গ'ল সোমবাৰৰ নিৰামিষ আহাৰ। ভাল লাগিলে ফেচবুকত ফ'ল', লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।